পৰিমাণে। এতিয়া প্ৰভু ভগৱন্তই সমস্ত জীৱগণ গৰ্ভত লৈ পেলাই অকলশৰীয়া হৈ থাকে। তাৰপাছত যেতিয়া পুনৰ সৃষ্টি কৰে, সৃষ্টি কৰিব লগা হওঁতে তাৰমানে এতিয়া এইখিনি দেখাইছে। আমি খুব চমুকৈ দেখাইছোঁ, কাৰণ কথা হৈছে অনাদি পাতন ভাগৱতৰ একাদশ স্কন্ধত তৃতীয় স্কন্ধত অনাদি পাতন আছে। এই অনাদি পাতত তেখেতে কেনেকৈ সৃষ্টি কৰিছে সেইখিনি ধুনীয়াকৈ দেখাই দিছে। গতিকে প্ৰথমে যোগমায়ক কৃষ্ণ মহামায়ক সৃষ্টি কৰি লৈছে। মহামায়ক সৃষ্টি কৰাৰ পিছত তাৰপিছত মহত্বক সৃষ্টি কৰি লৈছে। মহত্বৰ পাছত তাৰপিছত তিনি গুণক সৃষ্টি কৰি লৈছে। 17তম তিনিটা গুণক সৃষ্টি কৰি লৈছে। কিন্তু এইখনে গুণে সৃষ্টি কৰিছে, কিন্তু তেওঁলোকে ইয়াত মূৰ্তি নাই বুলি কৈছে। গতিকে মূৰ্তি হ'বলৈ যাওঁতে এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনিটা মূৰ্তি হ'ব লগা হৈছে বুলি কৈছে প্ৰভু ভগৱন্তই। এনেকৈ সৃষ্টি কৰি পেলাই শেষত যেতিয়া নেকি তমোগুণৰ দ্বাৰা গোটেই ব্ৰহ্মাণ্ডৰ সৃষ্টিখন কৰিব লগা হয়, তেতিয়াই তাৰমানে এই দেহসমূহ প্ৰকৃতি হয় বুলি কৈছে। এই প্ৰকৃতিৰ দেহসমূহে ক'ত আউৰিব লাগিব বুলি কৈছে? একমাত্ৰ কল্পতৰু বৃক্ষ বুলি আগতেই বাপজনে সুন্দৰভাৱে কৈ গৈছে নহয়। এই কল্পতৰু বৃক্ষত তাৰমানে সেই আশ্ৰয় গ্ৰহণ কৰিব লাগিব বুলি কৈছে। এতিয়া সেই কল্পতৰু বৃক্ষ কোনে ভাগৱত শাস্ত্ৰখনি আৰু আমাৰ মহামহন্তসমূহ, যিসমূহ তাৰমানে ঈশ্বৰত সকলো সময়তে ৰথ হৈ থাকিব পাৰে, সেইসমূহক মহন্তসমূহক কল্পতৰু, আৰু সেই কল্পতৰু হৈছে শ্ৰীমদ ভাগৱত বুলি কৈছে। গতিকে এনেকৈয়ে তুমি সৃষ্টি সাধন কৰিছা বুলি কৈছে। গতিকে সেয়েহে সেই প্ৰকৃতিৰ দেহত তুমি কি কৰিছা? দুটা মুখী হৈ আছা বুলি কৈছে। এতিয়া কথাখিনি এনেকৈ তাৰমানে বৰ্ণন দি আনি আছে। মই খুব চমুকৈ কৈছোঁ কথাখিনি। কৃষ্ণ অনাদি পাতনত আপোনাৰ সবে সুন্দৰভাৱে পাবগৈ। আনকি কিঞ্চিত প্ৰকাশ কৰিছোঁ, কশ্যপৰ ঔৰক্ষে কৃষ্ণ তমুগুণৰ বংশধৰত কশ্যপৰ অংশে গোটেই পৃথিৱীখন যিমানসমূহ জীৱ সৃষ্টি হৈছে, সেই দেহৰ দ্বাৰাই সৃষ্টি হৈছে বুলি কৈছে। পশু পক্ষী এতিয়া চাব, কশ্যপৰো ইমানগৰাকী তিৰোতা আছে বুলি কৈছে। কিছু তিৰোতাৰ পৰা গছ হৈছে বুলি কৈছে। কিছু তিৰোতাৰ পৰা এটা পক্ষী হৈছে বুলি কৈছে। কিছু তিৰোতাৰ পৰা মাছ হৈছে বুলি কৈছে। কশ্যপৰ তাৰমানে পত্নী গণনা কৰিব নোৱাৰি বুলি কৈছে। গতিকে তেনেকৈ ঠিক কশ্যপৰ দ্বাৰা কি হৈছে? দ্বিতীয় আৰু অদ্বিতীয় হৈছে বুলি কৈছে। আৰু তেতিয়া আকৌ মনু হৈছে বুলি কৈছে। মনুহৰ পৰা তাৰমানে মানুহৰ সৃষ্টি, দেহ সৃষ্টি হৈছে বুলি কৈছে। এনেকৈ তাৰমানে বিশদভাৱে অনাদি পাতনত এই কথাখিনি সৃষ্টিৰ বৰ্ণনটো কৰি আছে। সেই সৃষ্টিৰ বৰ্ণনটোকে এতিয়া ব্ৰহ্মা আৰু নাৰদে সেই কৃষ্ণ দৈৱকী গৰ্ভত যে কৃষ্ণ ভগৱন্ত যে বাস কৰি আছে, সেই তাক লৈ এতিয়া স্তুতি কৰি আছে বুলি কৈছে। কৃষ্ণ আৰাম সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশী বাবলে তোমাৰ চৰণ নামে মান কৰে সংসাৰক ভকত সকলে। এতিয়া তুমি সৃষ্টি কৰা প্ৰকৃতিৰ দেহসমূহক এতিয়া তুমি ৰক্ষা কৰিবৰ কাৰণে তুমি যিকোনো অৱতাৰ গ্ৰহণ কৰা বুলি কৈছে। তুমি অৱতাৰ গ্ৰহণ কৰাৰ কাৰণটো কি? একমাত্ৰ ধৰ্ম, তোমাৰ নিজা ধৰ্মটোক তাৰমানে প্ৰচাৰ প্ৰসাৰতা কৰি পেলাই দিবৰ কাৰণে বুলি কৈছে। আৰু দুষ্ট সমূহে তোমাৰ ধৰ্মক বিনাশ কৰে বুলি কৈছে। সেই দুষ্টসমূহক নাশন কৰিবৰ কাৰণেই তুমি জন্মগ্ৰহণ কৰিছা, আৰু ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তুমি এই আজি যে দৈৱকী গৰ্ভত যে জন্মগ্ৰহণ কৰিছা, গতিকে এয়া তোমাৰ বুলি কৈছে। গতিকে সেয়েহে সন্তসমূহক পালনৰ অৰ্থে, দুষ্ট দমনৰ অৰ্থে
আৰু ভূমি ভাৰ হৰণ কৰিব, একদম পাপৰ ভাৰ হৰণ কৰিবৰ কাৰণে তুমি আজি আহি ইয়াত দৈৱ বিগৃহত উপস্থিত হৈছা বুলি পেলাই এতিয়া ব্ৰহ্মাদি দেৱগণে নাৰদৰ সহিতে কথাখিনি প্ৰকাশ কৰি আছে। কৃষ্ণ এতিয়া কথাসমূহ এইখিনি অলপ জটিল, আমি আপোনাক সবে অলপ বুজিব পৰাকৈহে অলপ এই আগৰ পৰা আৰ্হিটো দেখুৱাই আনিছোঁ, নতো আপোনালোকে ধৰিব নোৱাৰিব। তাৰমানে সৃষ্টি বৰ্ণনৰ কথা নহয়, গতিকে সেই সৃষ্টিসমূহ যেতিয়া নেকি তাৰ অধৰ্মই তাৰমানে দুৰ্জনে তাৰমানে খণ্ডসমূহ পীড়িত কৰিব, তেতিয়া ভগৱন্ত অৱতাৰ গ্ৰহণ কৰিব লগা হয়। কৃষ্ণ কৃষ্ণ ৰাম আপুনি ভকতে কৰি অইঠাতে গৈ লৰি তজোপাত পদ্ম নৌকা ধুই মুক্ত ভৈলো বুলি যিটো তোমাৰ দুনাই সিটো পৰৈ ভস্ত তজু নাম মুখে হৃদয় অৰাম শিশিজনে নিষ্ঠৰয় সংসাৰ অৰাম ধৰিবা অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিনো ভৈল আনন্দয়া মহা